নমস্কাৰ। আজি পঞ্চম খণ্ডটি লৈ আহিছোঁ অসমীয়া ভাষা আৰু সাহিত্যৰ সাধাৰণ জ্ঞানৰ LP UP টেট গ্ৰেড 3 আৰু 4 তথা সকলো ধৰণৰ নিযুক্তি পৰীক্ষা সম্ভাৱ্য প্ৰশ্ন আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজি লৈ আহিছোঁ অসমীয়া ভাষাৰ বৰ্ণমালাৰ কেইটামান প্ৰশ্ন। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ব্যঞ্জন বৰ্ণত স্বৰবৰ্ণৰ যোগ নহ'লে কি চিন ব্যৱহাৰ হয়? উত্তৰ হহন্ত চিন। সুকীয়া উচ্চাৰণ নথকা বৰ্ণক কি কয়? অনুস্বাৰ বৰ্ণ। যি বৰ্ণৰ কাৰো সহায় নোলোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে? স্বৰবৰ্ণ। অনুনাসিক বৰ্ণ কি? এই বৰ্ণ নাকৰ পৰা উচ্চাৰণ হয়। স্বৰবৰ্ণৰ আন বৰ্ণত যোগ হ'লে তাৰ কি পৰিৱৰ্তন হয়? আকৃতিৰ পৰিৱৰ্তন হয়। অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন বৰ্ণ কেইটা? 21টা। অন্তস্থ ধ্বনি আন এটা নাম কি? শ্ৰুতি ধ্বনি। ৱ আৰু য় বৰ্ণ কি বৰ্ণ বোলা হয়? অৰ্ধস্থ। অনুস্বাৰ আৰু বিসৰ্গক কি বৰ্ণ বোলে? অযুগ্মবাহু বৰ্ণ। অসমীয়া ভাষাৰ এটা পাৰ্চী ধ্বনি ল। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।